তো মনে কর আপোনালোকে যদি এজনী আত্মসহায়ক গোটৰ মহিলা বা এজনী সদস্য হয় তেনে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজিৰ ভিডিঅ'টোত ক'ম যে আপোনালোকৰ এই চাৰ্টিফিকেটখন আপোনালোকে যে দেখা পাইছে, এই চাৰ্টিফিকেটখন যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে আত্মসহায়ক গোটৰ যিটো 10,000 টকা দিয়া বুলি কৈছে, সেই 10,000 টকাটো নাপাব। আৰু কেনেদৰে পাব এই চাৰ্টিফিকেটখন গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টো জড়িত কৰোঁ। আপোনালোকে ইতিমধ্যে এই ভিডিঅ'টো বেলেগ ইউটিউব চেনেলত পোৱা নাই, মই প্ৰথম বনাইছো এই ভিডিঅ'টো। তো আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব। যদি মোৰ চেনেল প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিব। তো আপুনি যদি এজন আত্মসহায়ক গোটৰ মহিলা বা এজনী সদস্য হয় তেতিয়াহ'লে এই ভিডিঅ'টোৰ কাৰণে আপোনালোকে বহুত দিনৰ অপেক্ষা কৰিছিল। কাৰণ এই 10,000 টকাটো বহুত কোনবাৰ লগাইছে আমাৰ অসম ৰাজ্যখনত। তো আপোনালোকৰ কাৰণে এই বিশেষ খবৰটো দিবলৈ পাই মই বহুত আজি সুখী হৈছোঁ। কাৰণ আপোনালোকৰ কাৰণে এই খবৰটো বহুত বিচাৰি লৈ আহিছোঁ। কাৰণ আপোনালোকে এই চাৰ্টিফিকেটখন থাকিলেহে আপোনালোকে 10,000 টকাটো পাব। যদি নাথাকে তেনেহ'লে আপোনালোকে এই 10,000 টকাটো আপোনালোকে এই 2024 বৰ্ষত নাপাব। তো ইতিমধ্যে 2023 বৰ্ষত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে লিষ্ট ইতিমধ্যে আহি পৰিছে। এতিয়া 2024 লিষ্টবিলাকো আহিব, অহা বছৰ 25ৰ ভিতৰত আহিব। তো আপোনালোকে এই চাৰ্টিফিকেটখন থাকিব লাগিব আপোনালোকৰ লগত। তো আপোনালোকক মই এই চাৰ্টিফিকেটখন কেনেদৰে ডাউনলোড কৰিব গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব, এটা ষ্টেপ মিছ নকৰিব। এটা যদি আপুনি ষ্টেপ মিছ কৰে তেনেহ'লে আপোনালোকে এই চাৰ্টিফিকেটখনৰ পৰা বঞ্চিত হ'ব পাৰে। বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অকল এইটো হৈছে এইটো ৱেবছাইট। মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটৰ লিংক দিয়া আছে। তো আপোনালোকে ডিছক্ৰিপশ্যনত গৈ কিনে ৱেবছাইটৰ যিটো লিংক আছে তাতে ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইটত আহি পৰিব। তো আপোনালোকে ইতিমধ্যে গম পাইছে এই ৱেবছাইটটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইট। কিন্তু এতিয়ালৈকে আপোনালোকে দেখা পাইছে অমৃত বৃক্ষ 2024 থাকিলেও আপোনালোকে যিখন 2024 যিখন আপোনালোকৰ নতুন চাৰ্টিফিকেট আছে সেইখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰে, এই চাৰ্টিফিকেটখন নহ'লে আপোনালোকৰ প্ৰব্লেম কি হ'ব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে প্ৰথম অৱস্থাত কেনেদৰে কৰিব লাগিব, কি প্ৰচেছ কৰিব লাগিব, আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। তো বলক আজিৰ এই প্ৰচেছটো আৰম্ভ কৰোঁ। প্ৰথম অৱস্থাত এই লিংকটোত অহাৰ লগে লগে আপোনালোকে কৰিব কি, আপোনালোকে যে ইয়াতে দেখা পাইছে লগইন অপশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে যিটো লগইন অপশ্যন আছে সেই লগইন অপশ্যনটো আহিব। ইয়াতে আপোনালোকে দেখা পাইছে লগইন ইয়ৰ একাউণ্ট, ইয়াতে দেখা পাই আছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, তাৰপিছত OTP বহাই আপোনালোকে লগইন কৰিব লাগিব। তো প্ৰথম অৱস্থাত আপোনালোকে কৰিব কি, ইয়াতে আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো বহাব, মই এইটো বহাই আছোঁ, আপোনালোকে চাই থাকিব। মোবাইল নম্বৰটো বহাৰ পিছত আপোনালোকে কৰিব কি, যিটো ইয়াতে লিখা আছে ক্লিক হেয়াৰ টু ওৱান টাইম পাছৱৰ্ড, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিছে ইয়াতে এটা OTP যাব, সেই OTPটো ইয়াতে আপোনালোকে বহাব লাগিব। OTPটো বহাই আপোনালোকে ডাইৰেক্ট লগইন কৰি ল'ব লাগিব। OTPটো পোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট লগইন কৰি ল'ব। লগইন কৰাৰ লগে লগে আপোনালোকৰ ইণ্টাৰফেচ এনেকুৱা ধৰণৰ আহিব। গোটেইখিনি ডিটেইলছ ইয়াতে দেখা পাব, যিকেইজনৰ আপোনালোকে ID লগইন কৰিব গোটেইখিনি ডিটেইলছ দেখা পাব। ইয়াতে আপোনালোকে কি গছ আপলোড কৰিছে ভিউ লিষ্টত ক্লিক কৰিলে আপোনালোকে লিষ্টখন দেখা পাব। আৰু ফটো সহকাৰে আপোনালোকে লিষ্টখন দেখা পাব। আপুনি ৰাইট চাইডে ফটো দেখা পাব। তাৰপিছত ইয়াতে লেটিটিউড লংটিটিউড নেম গোটেইখিনি ডিটেইলছ ইয়াতে দেখা পাব। আৰু ইয়াতে আপোনালোকে চাৰ্টিফিকেটখন কেনেকৈ হোম পেজত যাব। হোম পেজত যোৱাৰ পিছত এইখন যে আপোনালোকে দেখা পাইছে ডাউনলোড প্লেণ্টেশ্যন চাৰ্টিফিকেট, ইয়াতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি দিব। ডাইৰেক্ট ক্লিক কৰাৰ লগে লগে এই চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। আৰু এই চাৰ্টিফিকেটখন ডাউনলোড হোৱাৰ পিছত কেনেধৰণৰ এতিয়া নতুন প্ৰচেছত নতুনকৈ দিয়া হৈছে, তো মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হ'ব। বৰ্তমান 2024 যিখন চাৰ্টিফিকেট আহিছে এইখন হৈছে অলপ বেলেগ ধৰণৰ, আপোনালোকে দেখা পাইছে ইতিমধ্যে স্ক্ৰীন আছে। এই যিখন চাৰ্টিফিকেট আছে এইখন অলপ বেলেগ ধৰণৰ আছে, নামটো আছে গোটেই ডিটেইলছখিনি আছে। কিন্তু ইয়াতে এটা নতুন অপশ্যন আহিছে, আপোনালোকে দেখা পাইছে এইটো এজোপা গছ মাৰ নামত, এইটো নতুন আহিছে, যোৱাবাৰ নাছিলে, এইবাৰ প্ৰথম আহিছে। আৰু অমৃত বৃক্ষ আন্দোলনৰ লগতো আৰু আপোনালোকে চিৰিয়েল নম্বৰটো ইয়াতে দেখা পাইছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে দেখাইছে। কাৰণ যোৱাবাৰ এনেকুৱা ধৰণৰ আছিল, যোৱাবাৰ অলপ চিম্পল টাইপত আছিল, এইবাৰ বহুতকেইটা স্পনচাৰশ্বিপত আছে। এইকেইটা আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছামৰ জৰিয়তেও, লগতে এইকেইটা স্পনচাৰশ্বিপত আছে 4টা কোম্পানী, যাৰ কাৰণে এইকেইটা লগো ইয়াতে দেখা পাই আছে। আৰু ইয়াতে আপোনালোকে অলপ ডিজাইনিং কৰা হৈছে এইবাৰ চাৰ্টিফিকেটখন। আপোনালোকে এই চাৰ্টিফিকেটখন থাকিলেহে আপোনালোকে 10,000 টকাৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো আপোনালোকে কমপ্লিট কৰিব পাৰিব। যেনেকৈ যোৱাবাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিখনত এই চাৰ্টিফিকেটখন দৰকাৰ হৈছিলে, এইবাৰো 2024 যেতিয়া 25ত আৰম্ভ হ'ব এপ্লাই, তেতিয়া এই চাৰ্টিফিকেটখন দৰকাৰ হ'ব। যাৰ কাৰণে এই বছৰ যিসকলে নাপাব পইচা বা পোৱা নাই তেওঁলোকে অহা বছৰৰ কাৰণে এইখন চাৰ্টিফিকেটেদি এপ্লাই কৰিব লাগিব। তো আজিলৈ দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। মোৰ ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকক বহুত বহুত ধন্যবাদ।